দুলদুল আছাম অসমীয়া ইউটিউব চেনেললৈ স্বাগতম যদি ভাল পাই সাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ বন্ধুসকল, দুলদুল আছাম চেনেললৈ আপোনালোকক স্বাগতম আৰু মই আজি এটা নতুন ভিডিঅ' লৈ আহিছো। একেবাৰে ইন্টাৰেষ্টিং ভিডিঅ' আৰু অতি লাগতিয়াল আপোনালোকৰ কাৰণে এটা ইনফৰমেশনো লৈ আহিছো। সো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু কিবা যদি ডাউট থাকে তেনেহলে মোৰ কমেন্ট বক্সত শেয়াৰ কৰি আপোনালোকে মোক সুধিব পাৰে, মই ৰিপ্লাই দিম আপোনালোকক। সো এতিয়া ভিডিঅ'টো আৰম্ভ কৰো। সো ফ্ৰেন্ডস, আপোনালোকে শুনি পাইছে যে আপোনাৰ যদি আধাৰ কাৰ্ড আছে তেনেহলে আপোনালোকে নিজৰ পেন কাৰ্ডটো আধাৰ কাৰ্ডৰ লগত লিংক কৰিব লাগিব আৰু চৰকাৰে এইটো সময়সীমা বান্ধি দিছে যে 30 জুনৰ ভিতৰত আপোনালোকে নিজৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডটো লিংক কৰিব লাগিব। যদি নকৰে তেনেহলে আপোনালোকৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে ইন ফিউচাৰ। সো আপোনালোকে নিজে নিজৰ মোবাইলত আৰামছে কৰিব পাৰে, একেবাৰে ইজি প্ৰসেস। মই আপোনালোকক নিজৰ মোবাইলত নিজৰ স্ক্ৰিনত আপোনালোকক দেখুৱাম, আপোনালোকে ভাল কৰি চাব। আপোনালোকে নিজৰ পেন কাৰ্ডটো আধাৰ কাৰ্ড লগত লিংক কৰাৰ কাৰণে ভয় খাইছে নেকি? কেনেকৈ কৰিব, কি ধৰণে কৰিব আৰু কোনটো ৱেবসাইটত গৈ পিনে কৰিব, সেইবিলাক যদি আপোনালোকৰ কনফিউজন আছে তো মই আজি এই ভিডিঅ'ৰ যোগেদি আপোনালোকক কনফিউজনটো একেবাৰে দূৰ কৰি দিম। একেবাৰে ইজি প্ৰসেস হয়, আপোনালোকে চাই থাকিব আৰু ফলো কৰি পিনে আপোনালোকে নিজৰ পেন কাৰ্ডটো আধাৰ কাৰ্ডৰ লগত লিংক কৰিব আৰু এইবিলাক টেনচনৰ পৰা আৰামছে বাচি থাকক। এইটো টিউটোৰিয়েল চোৱাৰ পিছত আপোনালোকে নিজৰ আধাৰ কাৰ্ডটো লিংক কৰিব পাৰিবই আৰু বাকি বেলেগৰ আধাৰ কাৰ্ডো আপোনালোকে পেন কাৰ্ডৰ লগত লিংক কৰি দিব পাৰিব। বলা তেনেহলে মোবাইল স্ক্ৰিনত লৈ যাও। বুম। প্ৰথমতে বন্ধুসকল, আপোনালোকে নিজৰ গুগল ক্ৰমত যাব লাগিব। মোবাইলত গুগল ক্ৰমত যোৱাৰ পিছত আপোনালোকে নিজৰ গুগল ক্ৰমৰ যেটো সাৰ্চ ইঞ্জিন তাতে লিখিব আপোনালোকে লিংক আধাৰ কাৰ্ড বুলি। লিংক আধাৰ কাৰ্ড আপোনালোকে টাইপ কৰাৰ লগে লগে আপোনালোকক হেতু ৱেবসাইটত লৈ যাব। ইয়াত প্ৰথমতে আপোনালোকে দেখা পাব লিংক আধাৰ ইনকাম টেক্স বুলি। হেতুত সিধা আপোনালোকে টিপি দিলে হল। ইয়াত টিপা লগে লগে আপোনালোকৰ মেইন পেজটো আহি যাব। ইয়াত আপোনালোকৰ বিচাৰিব পেন কাৰ্ড নাম্বাৰটো বিচাৰিব, আধাৰ কাৰ্ড নাম্বাৰটো বিচাৰিব, বাস এই দুটা নাম্বাৰ আপোনালোকে ইয়াত দিয়াৰ লগে লগে আৰু আধাৰ কাৰ্ডত আপোনাৰ যেটো নাম আছে এইটো টাইপ কৰাৰ লগে লগে আপোনালোকে ইয়াত সাবমিট দি দিব। যেটো টেক্সটবোৰ ইয়াত লিখা আছে ক্যাপচাটো এন্ট্ৰি কৰাৰ পিছত সাবমিট দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত শো হৈ যাব যে আপোনালোকৰ যেটো এপ্লিকেশন হল এই লিংক কৰা যেটো পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লিংক হেতু সাবমিট হৈ গৈছে। আৰু আপোনালোকে নিজৰ সাবমিট কৰাটো যদি চেক কৰিব খুজিছে আপোনালোকৰ লিংক হৈছে না নাই পেন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ মাজত, সো আপোনালোকে চেক কৰিব পাৰে। হেতু ৱেবসাইটতে যাব, তাৰ পিছত ওপৰত এটা অপচন পাব আপোনালোকে, তাতে ক্লিক কৰি দিলে হল। তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ যেটো পেন নম্বৰ হেতু বিচাৰিব আৰু আধাৰ নম্বৰ হেতু বিচাৰিব। জাস্ট এইটো তাৰ পিছত সাবমিট কৰি দিলে হল। আপোনালোকৰ ইয়াত শো হৈ যাব যে আপোনালোকৰ আধাৰ কাৰ্ড লিংক হৈ গৈছে। 2 মিনিটৰ কাম বন্ধুসকল। সো ভিডিঅ'টো চাই কেনে পালে আপোনালোকে নিশ্চয় কমেন্ট বক্সত শেয়াৰ কৰি জনাব আৰু এনেকৈ মই ইউজফুল ভিডিঅ' আপোনালোকৰ ওচৰত আনি থাকিম। সো মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰিব, লগতে নটিফিকেশনৰ বেল আইকনটো টিপি দিব। সো এতিয়ালৈ আহো। জয় আই অসম।